নমস্কাৰ বন্ধুসকল, ভূপত স্কুললৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ আমাৰ গাঁৱৰে পাতিলাদহাৰ চকুৱাপাৰাত। তাত আছে শুৱেৰী। ব'লা আমি শুৱেৰীটো চাই আহোঁ। লগত আছে মোৰ বন্ধু সত্যজিৎ, সৰ্বমৰ পৰা আহিছে সি। এতিয়া আমি গৈ আছোঁ শুৱেৰী চাবলৈ। বৰ্তমান আমি আহি পালোহি শুৱেৰীৰ যিটো গন্তব্যস্থান আহি পালোহি। আমাৰ ৰঞ্জিত দা, ৰঞ্জিত দা কেনেছা? লাহে ধীৰে বহুত মানুহ আহিছে শুৱেৰী চাবলৈ। মই লগ পালোঁ আমাৰ মৰমৰ দাদা দিদিছ দাক। আমি ইয়ো আহিছে শুৱেৰী চাব আৰু ব্লগ বনাই আছে। মই যোৱাকালি পালেংবাৰীত ভিডিঅ'টো বনালোঁ, আপোনালোকে যদি চোৱা নাই চাব। আৰু আজি ভূপতিক লগ পালোঁ, যোৱাকালি লগ পাইছোঁ, আজি কৈছিলোঁ যে ভূপতিক লগ পাম। তো ইয়াতে নিশ্চয় এক্সপেক্টেশ্যন আছিল যে ভূপতিক লগ পাম, তো পালোঁ। আৰু আমি যি দেখুৱাম পাতিলাদহাৰ এই শুৱেৰীস্থলীৰ পৰা ভিডিঅ'টো, তো চাই থাকক আৰু আপোনালোকে ছাপোৰ্ট কৰক ভূপতিক, যাতে সাহস পায় আগবাঢ়ি যাবলৈ। এইখিনিয়ে ক'ব গৈছে। ঠিক আছে। লাগ পালোঁ আমাৰ অচিন্ত দা। পল্লৱ বন্ধু খেলি আছোঁ বৰ্তমান, ৰাতিলৈকে খেলিম আৰু। ঠিকে আছে, নাপাব হা, বেয়া কিয় হ'ব। আমাৰ অচিন্ত দাই বাহৰি কিনি আছে। ফুকা ফুকা একবাৰ যাবা যে কি হ'ব।
আজি আমি লগ পালোঁ মোৰ বন্ধু একেলগে পৰা আমি বন্ধু ভালেকেইজন এয়া উজ্জ্বল এইজন ভালেকেইজন লগ পাইছোঁ ধীৰাজ পৰিয়াল এয়া আজিৰ ভিডিঅ'টো চাই কেনে লাগিলে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ